কিমান সময় পৰা মাতি আছো তই শুনাই নাই নে মই শুনাই নাই মোবাইলটো পৰা আজৰি হলেহে শুনিবি যাচোন যা দোকানৰ পৰা আধা কেজি চেনি লৈ আগে অকল চেনিহে আৰু তুই একো নাই মনত থাকিবলৈ পিছে নে ফোনৰ চক্কৰত সেইটোকো পাহৰি থাকিবি তই নাপাহৰো আমাৰ চেনি দে চাহপাতে কথাটো ক'বলৈ দেখোন পাহৰি থাকিবি এজনী ক'লে আকৌ এজনী নাযাব নহয় এতিয়া কি কৰিবা এয়া কি অকল চেনি আনিলি যে চাহপাত ক'ত চাহপাত আনিবলৈ পোৱাই নাছিল দেখোন কথা ক'বলৈ আহিছ চাহপাত চেনি দুইটা আনিবলৈ কৈছিলো এই ফোনটোৰ পৰা আজৰি পালেহে কোনো এটা কথাই তাই গুৰুত্ব নিদিয়ে এতিয়া মই চাহ কেনেকে বনাম হ'ব লৈ আনিছো মই লা 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 লা